হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আহিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিশেষ আজি ঘোষণা দিছে। তো সবিশেষ আপোনালোকক দেখুৱাবলৈ আহিছোঁ। চাওক, CMO আসামত এটা জাননী আহিছে। চাওক, জাননী নহয়, চাওক মই সবিশেষ দেখুৱাই আছোঁ। ইয়াত কি কৈছে আপোনালোকে চাওক। আজ মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা শিক্ষা দপ্তর সম্পর্কিত একটি ভাষায় মাননীয় মন্ত্রী ডক্টর রনজ পেগুর উপস্থিতিতে জনতা ভবনের শীর্ষ কর্মকর্তাদের সঙ্গে সাক্ষাৎ করেন। সভায় স্কুল শিক্ষার পর্যালোচনা, শিক্ষকদের বকেয়া বেতন, স্নাতক শিক্ষকদের বকেয়া বেতন নির্ধারিত পে যোগদান, পাওয়ার পয়েন্ট আসাম কলেজের কর্মচারী 2024 এবং আদর্শ আবাসিক বিদ্যালয় সহ বিভিন্ন বিষয় বুঝতে পেরেছিল। বিদ্যালয়ের শূন্য পদে আগামী বছরের প্রথম ভাগে নিয়োগের জন্য প্রয়োজনীয় সব ব্যবস্থা নীতি শিক্ষা দপ্তরকে নির্দেশ দিলেন মাননীয় মুখ্যমন্ত্রী। এছাড়াও মাননীয় মুখ্যমন্ত্রী শিক্ষা দপ্তর সম্পর্কিত বিভিন্ন বিষয় বুঝে বিভাগকে এলোমেলোভাবে নির্দেশ প্রদান করেন। তো বন্ধুসকল, একচুৱেলি বেংগালী লেংগুৱেজ লিখা আছে, যাৰ বাবে উচ্চাৰণত খেলিমেলি হ'ব পাৰে। আপোনালোকে সেইটো ইগন'ৰ কৰিব। তো মূল কথা হ'ল, আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষামন্ত্ৰী মহোদয়ক নিৰ্দেশ দিছে যে আগন্তুক নিযুক্তি প্ৰক্ৰিয়াসমূহৰ যি প্ৰচেষ্টা আছে সেইসমূহ কাম সুকলমে আগুৱাই লৈ যাব। আৰু ইয়াত কি কৈছে চাওক আপোনালোকে, নিযুক্তি সম্পৰ্কীয় কি কৈছে আপোনালোকে চাওক। বিদ্যালয়ের শূন্য পদে আগামী বছরের প্রথম ভাগে, মানে 2024 আৰু নিযুক্তি হবে না, স্পষ্ট বুজা গেল। ইয়াৰ পৰা বুজিব পাৰি আমি মানে এই বছৰত আৰু নিযুক্তি নহয়, মানে আগামী বছৰ মানে অহা বছৰত আহিবলগীয়া বছৰত 2025 চনৰ প্ৰথম ভাগতে শিক্ষা বিভাগৰ পদসমূহ পূৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক নিৰ্দেশ দিছে। তো এইটোৱে আছিল আজিৰ এটা বিশেষ খবৰ। আপোনালোকে এনেকুৱা অথেণ্টিক ইনফৰমেশ্যন পাবলৈ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। CMO আসামৰ ফালৰ পৰা এইটো আহিছে। তো এইটোৱে আছিল, চাওক সবিশেষ আপোনালোকে। ৰিভিউ মিটিং জুলাই 2024। আজিৰ এই CMO ফালৰ পৰা যিখন মেছেজ আহিছে তাৰ পৰা গম পোৱা গ'ল যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াসমূহ চলি থাকিব, কামখিনি আগুৱাই থাকিব আৰু নিযুক্তি 2025 প্ৰথম ভাগতে হ'ব বুলি গম পোৱা গ'ল। তো বন্ধুসকল, এইটোৱে আছিল সৰু এটা ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু এনেকুৱা আপোনালোকৰ অথেণ্টিক খবৰ লাভ কৰিবলৈ আপোনালোকে আমাৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনখন দবাই ৰাখক, যাতে আমি যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে যাতে সকলোৰে আগত পাব পাৰে। যাৰ কাৰণে আপোনালোকে বেল আইকনখন দবাই ৰাখিব। তো বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় আই অসম।